জীৱানন্দ বসুমতাৰী আৰু সকলো ৰাজু বুলি চিনি পায়। আমাৰ বহুত দীঘলীয়া এটা সময়ৰ সতীৰ্থ, সংগ্ৰামী সতীৰ্থ। তেখেতে স্পৰ্টছত বহুত বেছি ইণ্টাৰেষ্ট লৈ কাম কৰি আছিলে আৰু বিজনী জিলা স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত বহুত বছৰৰ পৰা জড়িত আছে। আমাৰ ছাত্ৰ সংগঠনতো আছিলে, পিছত পাৰ্টিতো তেখেতে আছিলে। তো যোৱা 29 তাৰিখে তেখেতক হত্যা কৰা হ'ল। যিটো নেকি বড়োলেণ্ডৰ এটা স্বাভাৱিক অৱস্থা, সেইটো লাহে লাহে বেয়া হৈ গৈ আছে। আমি দেখিলোঁ যোৱা 6-7 মাহত বিভিন্ন জেগাত তেনেকুৱা মাৰ্ডাৰবিলাক হৈ আছে। তো মই প্ৰশাসনক ক'ব বিচাৰোঁ যে যিসকলে জড়িত আছে তেখেতসকলক কঠোৰ শাস্তি দিব লাগে, যাহাতে অনাগত দিনত তেনেকুৱা যি হত্যা সেইটো পুনৰ কৰিবলৈ কোনো যাহাতে সাহস নকৰে। এটা স্বাভাৱিক অৱস্থা সেইটো অস্বাভাৱিকলৈ লৈ আহে আৰু যাক হত্যা কৰিছে তাৰো পৰিয়াল আছে, শিশু সন্তান আছে। চ' সেই পৰিয়ালটো চিৰদিনৰ কাৰণে পংগু হৈ যায় আৰু কোনো এটা পৰিৱেশ নাই, কোনো ডাঙৰ কাজিয়া নাই, কিবা নাই। আৰু এনেকুৱা পৰিৱেশবিলাক সমাজখনত এটা বিৰূপ প্ৰতিক্ৰিয়া এটা সৃষ্টি কৰে, সেইটো যিটো নেকি আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু ইয়াৰ কাৰণে আজি মই আমাৰ বিজনী যিটো আমাৰ চাব ডিভিজন পুলিচ আৰু চিৰাং ডিষ্ট্ৰিক্ট পুলিচ প্ৰশাসনক মই মোৰ তৰফৰ পৰা মই ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি যিকেইটা কৰিত কৰিছে ইহঁতসকলক যিটো আমাৰ যিহেতু মাৰ্ডাৰ কেছ কঠোৰ শাস্তি দিব লাগে, মই সেইটোকে দাবী জনাওঁ। আৰু এনেকুৱা ঘটনা যাতে পুনৰ নহয়। আৰু লগতে আমাৰ সতীৰ্থ ৰাজু ডাঙৰীয়া, জীৱানন্দ ডাঙৰীয়াৰ যি স্বৰ্গীয় আত্মাৰ প্ৰতি মই মোৰ প্ৰাৰ্থনা জনাইছোঁ যাতে শান্তিত থাকে, আৰু পৰিয়ালৰ প্ৰতিও মই সমবেদনা জ্ঞাপন কৰিছোঁ। আজি মই ধন্যবাদ জনাইছোঁ বিজনী বিভিন্ন দল সংগঠনে মিলি তেখেতৰ হত্যাৰ ন্যায় বিচাৰি এটা গণতান্ত্ৰিক প্ৰগ্ৰাম ইয়াত আয়োজন কৰা মই শুনিছোঁ, মই আহি পোৱা নাই। আৰু ইয়াৰ পিছতো বিভিন্ন সংগঠনবিলাকে বিভিন্ন প্ৰগ্ৰাম কৰাৰ কথা শুনি আছোঁ। গতিকে কথা হৈছে যে প্ৰশাসনে স্বাভাৱিকতে কিবা এটা ঘটনা হ'লে তাত যায়, কিন্তু তেনেকুৱা যি দুষ্কৃতিবিলাক, অপশক্তিবিলাক যে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰি থাকে, এইবিলাক সময়ে সময়ে ট্ৰেকিং কৰি পেলাই সেইটো তেখেতসকলে একশ্যন ল'ব লাগে। আৰু সেইটো নহ'লে লাহে লাহে পৰিৱেশটো নষ্ট হৈ যায়। আৰু বিজনীটো এটা ব্যৱসায়ী অঞ্চল, ইয়াত চব জাতি জনগোষ্ঠী আছে, সুন্দৰকৈ ব্যৱসায় চলি থাকে, লক্ষী পূজা হয়, বিভিন্ন পূজা, দুৰ্গা পূজা হয়, চবেই একে চলে। কিন্তু কেইজনমান উদণ্ড দুষ্কৃতিবিলাকৰ কাৰণে সমাজখন নষ্ট হয়। আৰু সেইসকলক সমাজৰ স্বাৰ্থত, সমাজৰ শান্তিৰ স্বাৰ্থত, জাতি জনগোষ্ঠী সকলো মিলিজুলি থকা এটা ভাল পৰিৱেশ সৃষ্টি কৰাৰ স্বাৰ্থত তেনেকুৱা মানুহবিলাকক কঠোৰ শাস্তি দিব লাগে।